এখন ঐতিহ্যমণ্ডিত সত্ৰৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে একত্ৰিত হ'ল হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোক আৰু দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন। এখন ঐতিহাসিক সত্ৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ নিচেই কাষতেই থকা ঐতিহ্যমণ্ডিত কোবাই কটা সত্ৰত সোমবাৰে একত্ৰিত হ'ল হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোক। উদ্দেশ্য হ'ল সতী ৰাধিকা স্মৃতি বিজড়িত সত্ৰখনৰ উন্নয়ন আৰু সুৰক্ষা। এই সত্ৰখনৰ ওচৰে পাজৰে নাই কোনো হিন্দু ধৰ্মৰ লোক, কিন্তু সত্ৰখন আজিও সুৰক্ষিত। নিত মণিকূটত জ্বলে বন্তি, বাজে দবা। সত্ৰৰ এই নিত্য নৈমিত্তিক কাৰ্য সহযোগ কৰে স্থানীয় মুছলমান লোকসকলে। গুৰুজনাই যি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৃহৎ অসমীয়া জাতি গঠনৰ সপোন দেখিছিল, তাৰেই যেন এক বিৰল নিদৰ্শন এই কোবাই কটা সত্ৰখন। সাম্প্ৰদায়িক ভেদাভেদ একাকাৰ কৰি এখন সত্ৰ উন্নয়নৰ বাবে গঠন কৰিলে এই সমিতি, য'ত আছে স্থানীয় বহু কেইগৰাকী মুছলমান লোক। সোমবাৰে ভকত মুহিধৰ আতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ গোস্বামীয়ে মুছলমান লোকৰ গুৰুজনাৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসত অভিভূত হৈ পৰে। উল্লেখ্য যে পূৰ্বতে এই সত্ৰখনত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে অসৎ উদ্দেশ্যেৰে এজন যুৱকক আনি সত্ৰাধিকাৰ পাতি বিতৰ্কিতত সোমাই পৰিছিল আৰু সত্ৰৰ দুৱাৰত লগাইছিল তলা, যাক লৈ সৃষ্টি হৈছিল এক ব্যাপক প্ৰতিক্ৰিয়া। কোবাইকটা সত্ৰটো সংঘৰ আজানুভগৰ দেশ সত্ৰটো হ'ব লাগে আৰু ৰাস্তা ঘাটবিলাকো জৰাজীৰ্ণ হৈ আছে। এই ৰাস্তাটো আমাৰ চৰকাৰৰ তৰফৰ পৰা ৰাস্তাটো ধুনীয়াকৈ বনাই দিব লাগে আৰু আমি হিন্দু মুছলিম চবেই একত্ৰিত আছোঁ আৰু মিছা প্ৰৱঞ্চনা কৰি যাতে আমাৰ হিন্দু মুছলিমৰ ভিতৰত যাতে সংঘৰ্ষ নলগায়, এই কৈ মই সামৰণি মাৰিলোঁ।